আপুনি এটা কাম মই চেষ্টা কৰোঁ মই জন্মগতে লগত ভুল লৈ যাম মই তাক ডাঙৰ হেল্ল' তই যদি ধুনীয়াকৈ বজাব পাৰ হা কোনে সলাগি দিলা অঁ আহিছা তুমি তই যদি ভালকৈ ঢোল বজাব পাৰ তোক 500 টকা দিম পইচাটো মাজতে লাগিব তই অনুষ্ঠানটো ধ্বংস নকৰিবি তেতিয়াহ'লে নালাগে থৈ দে পিছত হ'ব এতিয়া মই বজা মানুহে মোক কাক কৈছে বজাব পাৰিছোঁ ঠিক আছে এবাৰ তোৰ ব্ৰেইনটো চেলেক্ট কৰি চাওঁ দে গান গোৱাই নাই কাম পাম আৰু কি আছে ফোনটো লৈছে ষ্টেণ্ডাৰ্ড লাগিছে নে ঢংটো লৈ মাইক্ৰফোনটো দে ৰেডি ভূঞে ৰুই আছিলা এই নাচনী কাপোৰ এই আমি যিটো ৰুমৰ পৰা আহিছিলোঁ তাতে আকৌ ৰেষ্ট লৈ গৈ আছোঁ কিয় ভাত ধুনীয়া বজাইছে মোবাইলটা নামি আহিম এতিয়া বজা 500 টকা দিম যদি ধুনীয়া বজা বজা বজাব পাৰিলে কিয় 1000 পাম যদি নোৱাৰিছোঁ মোক দিব লাগে আপোনালোকে 1 টকা দি মোক 500 টকা দিছে হা বজা 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 আপোনালোকৰ পইচাহে গৈছে ঐ কুকুৰ কুমলীয়া আহিলে শুদ্ধকে বজা দাদা গা আহিলে ভালকে বজাব জনা নাই নহয় ভালকে বজা 500 টকা ৰেডি কৰি ৰাখ টকা ঐ কুকুৰ কুমলীয়া পাহি হৈ থাকো মই ইমান ধুনীয়া বজাইছে আৰু আজি সি মোৰ কাৰণে তাৰ এই প্ৰতিভাটো ৰাইজৰ ওচৰলৈ আগবঢ়াই দিব পাৰিলো তাৰ কাৰণে মোৰ কাৰণে এটা চাকৰি বজাই পইচাই সকলো নহয় উঠি অহা ল'ৰা পইচা এই আশীৰ্বাদ ইয়াৰ পৰা যিটো মাল গৈছে সেইটোৱে আশীৰ্বাদ থাকিব নালাগিছে হাইলেতো আইডিয়া পইচা কৈছে আপোনালোকে খোজক পইচা পইচা নথকা নহয় দেই পইচা লগত থাকে বিহু সময়তো খৰচ হৈছে খুব এবাৰ 500 টকা এখন আছে দি দিম সদ্যহতে এতিয়া 50 টকা দিছো বৰ ভাল হ'ব যা আগুৱাই যা পইচাটো এইটো পইচা চলন্ত আকৌ অহা বছৰলৈ পাবে
আপোনালোকে কিন্তু এনেকৈ হাঁহি থাকিব দেই সদায় যেতিয়া তেতিয়া নহয় যেতিয়া হাঁহিবলগীয়া হয় সঁচাকৈ হাঁহিব নহ'লে আজিকালি ন আগৰ ইমান টেনশ্যন মানুহবোৰৰ অকণমান হাঁহি